বিপদত পৰিছে জনপ্ৰিয় অভিনেত্ৰী সুমি বৰা হয় বন্ধুসকল ৰাজ্যত এতিয়া চৰ্চাত আছে ষ্টক মাৰ্কেটৰ প্ৰবঞ্চনাক লৈ মানি ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰবঞ্চনা কৰাৰ অভিযোগত অৱশেষত বিশাল ফুকনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে আনহাতে এই সমগ্ৰ ঘটনাত নাম হাঙুৰ খাইছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুমি বৰাৰো জানিব পৰা মতে সম্পৰ্কীয় ভাতৃ বিশালক গ্ৰেপ্তাৰ কৰাৰে পৰা কোনো সন্ধান নাই অভিনেত্ৰী সুমি বৰাৰ বিশাল ফুকনক গ্ৰেপ্তাৰৰ পিছতেই নিশা অভিনেত্ৰী সুমি বৰাক বিচাৰি গুৱাহাটীৰ বেলতলাৰ ফ্লেটত আৰক্ষীয়ে চলাইছিল অভিযান কিন্তু আৰক্ষীৰ অভিযানৰ সময়ত ফ্লেটত নাছিল অভিনেত্ৰী সুমি বৰা বৰ্তমান সুমি বৰাৰ মোবাইল ফোন সুইচ অফ আছে বুলি জানিব পৰা গৈছে সম্পৰ্কীয় ভাতৃ বিশাল ফুকনক গ্ৰেপ্তাৰ হোৱাৰ পিছতেই অভিনেত্ৰী সুমি বৰাই পলায়ন কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ পিতৃৰ মন্তব্য আপোনালোকক শুনোৱাই ল'ব বিচাৰিছো স্যাৰ সুমি বৰা বৰ্তমান ক'ত আছে খুৰা আপুনি যেহেতু পিতৃ আপুনি হয়তো গম পাব স্যাৰ গুৱাহাটীত বিয়া দিছোঁ গুৱাহাটীত থাকে বেলতলাত থাকে হয় হয় ইয়ালৈ আহে নে সুমি বৰা আপোনাৰ যোগাযোগ শেহতীয়া যোগাযোগ কেতিয়া হৈছিলে 20 দিন মানৰ আগতে এবাৰ হৈছিল ফোন যোগে হৈছিলে নে ঘৰলৈ আহিছিলে নাই ঘৰলৈ আহিছিলে যোৰহাটত তাঁতৰ হেৰি ঘৰ আছে তো তালৈ আহিছিলে আহি ইয়ালৈ গাড়ীলৈ আহিছিলে আকৌ কালিও নিশাও আহিছে পুলিচ আজিও আহিছে কি কাৰণ আহিছে আপোনালোকৰ ঘৰলৈ সেইটো সোধক আপুনি পুলিচ আছে না আপুনি সুধিলেও হ'ল দেখোন মোক কি লৈ সুধি আছে আপোনালোকে তেওঁলোকে আহিছিলে সোধক নেকি ইয়াত খুৰা আপুনি থাকে আৰু কোন থাকে খুৰা ইয়াতে আপুনি আৰু মোৰ মিছেছ থাকে হয় মোৰ বোৱাৰী থাকে আৰু মোৰ ল'ৰাটো থাকে তেওঁলোকো আছেনে এতিয়া নাই সুমি বৰা আজি কণ্টেক্ট কৰিছিল নে আপোনাৰ লগত সুমি বৰা আজি যোগাযোগ কৰিছিল নেকি আপোনাৰ ল'ৰা এতিয়া মানে কি কৰে তেওঁ কি কৈছে আপোনাৰ ল'ৰাই তেওঁ কি কৰে মেডিকেল ছাপ্লাই হেৰিয়াৰ কাম কৰে মেডিচিন মেডিচিন ঠিক আছে থেংক ইউ